ভোটাৰ্ছ পাৰ্টিৰ পদযাত্ৰা সুদূৰ সদৰ জোনাইৰ পৰা আমি যাম আপোনাৰ ধুবুৰীলৈ। তো আমাৰ 800 কিলোমিটাৰ যাত্ৰা। এই 800 কিলোমিটাৰ যাত্ৰাৰ জৰিয়তে মানুহবিলাকক আমি এৱাৰনেছ কৰি আহি আছোঁ যে মানুহৰ বৰ্তমান তাৰিখত জীয়াই থকাৰ প্ৰেৰণা কমপ্লিটলি খতম হৈ গৈছে। যে অৰ্থনৈতিক ব্যৱস্থা ডিষ্ট্ৰয় হৈ গৈছে, ব্যৱসায় বাণিজ্য মন্দা হৈ গৈছে, সামাজিক ব্যৱস্থা ডিষ্ট্ৰয় হৈ গৈছে আৰু ৰাজনীতিক যিটো অচলাৱস্থা হৈ আছে, এনেকুৱা ব্যৱস্থাত অনাগত 10 বা 5 বছৰৰ পিছত এটা বিশৃংখল সমাজ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে এই বিশৃংখল সমাজ সৃষ্টি হৈ যেতিয়া আৰম্ভ কৰিছে, তেতিয়া আমি ভাবিলোঁ এই যাত্ৰা আমি নেশ্যনেল হাইৰোড নগৈ পেলাই BTCৰ মাজেৰে সোমালোঁ। নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিল প্ৰমোদ বড়োৱে, ছুইজাৰলেণ্ড বনোৱাৰ কথা আছিল। আমি ভাবিলোঁ যে এনেকুৱা এটা পৰিৱেশ পৰিস্থিতিত এটা বিশৃংখল পৰিস্থিতিত ছুইজাৰলেণ্ডখন চাই যাম বুলি সোমাইছিলোঁ। কিন্তু দেখিলোঁ বাকীবিলাকতকৈ দেখোন ইয়াত বেছি ডিষ্ট্ৰয় হৈ আছে সামাজিক ব্যৱস্থা। ইয়াৰ মানুহবিলাকে এটা কথা কৈছে যে আমাৰ ইয়াত ব্যৱসায় বাণিজ্য খতম হৈছে, সামাজিক ব্যৱস্থা খতম হৈছে, কিন্তু এটা কথা কি ভূমিৰ উচ্ছেদক লৈ পেলাই মানুহবিলাক শংকিত হৈ পৰিছে। গতিকে ইয়াৰ ফাইদা কিন্তু BPF-এ হাগ্ৰামাই উঠাবৰ কাৰণে চেষ্টা চলাই আছে। সিও এটা চেপা পাতিছে যাতে প্ৰমোদ বড়োক যদি বেয়া পায় তেনেহ'লে আমাৰ চেপাত মাছখিনি সোমাব বুলি ভাবিছে। কিন্তু পাব্লিকক এনেকেই যদি অদল বদল কৰি যদি পাব্লিকক ঠগবাজ কৰি থাকে, তেনেহ'লে যিটো লক্ষ্য উদ্দেশ্যেৰে বড়োলেণ্ড বনাইছিলে তাৰ যিটো লক্ষ্য উদ্দেশ্যৰ পৰা বহুত দূৰত ফালৰি কাটিব। এইকাৰণে আমি এটা এচুৰেঞ্চ দিছোঁ যে ভোটাৰ পেঞ্চনৰ জৰিয়তে এখন সমৃদ্ধিশালী অসম বা ভাৰতৰ লগতে BTC গঠন হ'ব, সেই এৱাৰনেছটোৰ কাৰণে এই পদযাত্ৰা কৰা হৈছে। আপোনাৰ চাওক, মিচিং অট'নমাছ কাউন্সিল আৰু BTR তাৰ মাজত এটাই ডিফাৰেঞ্চ আছে। BTRটো হৈছে সাংবিধানিক মৰ্যাদা পোৱা এটা মঞ্চ হয় আৰু মিচিং অট'নমাছ কাউন্সিলটো হৈছে এটা স্থায়ী মঞ্চ নহয়। এইটো আপোনাৰ DCয়ে হেণ্ডেলিং কৰিব পাৰে। কিন্তু ইয়াৰ এটা কথা হ'ল যে মিচিংসকলে অনুসৰণ খুব কৰে বড়োসকলক। এই সম্পৰ্কে মই এটা কথা কৈছিলোঁ যে আজি যদি অসমত কোনোবাই যদি কিবা হেৰুৱাইছে, বড়োসকলে হেৰুৱাইছে, কিন্তু বাকী চব জনগোষ্ঠীয়ে পাইছে। আপুনি মিচিং বুলি কওক, কাৰ্বি বুলি কওক, ডিমাচা বুলি কওক, ইয়াতে আহোম, চুতীয়া, কোচ, কলিতা পৰা আদি কৰি আপুনি আদিবাসীৰ পৰা আদি কৰি ইয়াত বেংগলীলৈকে এওঁলোকে অসমত মৰ্যাদা পাইছে। কিন্তু হেৰুৱা এটা জাতি হৈছে বড়োসকল। কাৰণ পূৰ্বৰ পৰাই মাটি হেৰুৱাইছে, বাৰী হেৰুৱাইছে, ঘৰ হেৰুৱাইছে, গৈ লাষ্টত এইখিনি অঞ্চল ভূটান আৰু অৰুণাচল সীমান্ত অঞ্চলখিনি আছে। কিন্তু চৰকাৰে এইখিনিতো এটা কথা কৈছে জাতিবাদ বেছি হৈছে। কিন্তু পপুলেশ্যন কণ্ট্ৰলৰ কাৰণে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত যদি এখন যুদ্ধ বিচাৰে, তেনেহ'লে মূলতঃ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিত 3টামান বম পৰি গ'লেই গোটেই বড়ো জাতিয়ে বিনাশ হ'ব। এনেকুৱা এটা পৰিকল্পনা চৰকাৰৰ ওচৰত আছে, যিটো দৃষ্টিভংগী ৰাখিছে, কোনে দৃষ্টিভংগী ৰাখিছে এইটো আপোনালোকে জানে। তাত সহযোগ কিন্তু এই BPF আৰু UPPLে কৰি আছে। নিশ্চিত ৰূপত আমি এইকাৰণে অখণ্ড ভাৰত যাত্ৰা ইয়াত কৰিছোঁ। আমি ভোটাৰ পেঞ্চনৰ জৰিয়তে সকলোকে মৰ্যাদাৰ জীৱনৰ কথা চিন্তা কৰিছোঁ আৰু চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত বন্ধুত্ব ভাৱ সৃষ্টি কৰি পেলাই সেই মানুহখিনিক জীয়াই ৰখাৰ আমি চেষ্টা কৰিছোঁ। সেইকাৰণে সেই যাত্ৰা কৰা হৈছে। চাওক, আমাৰ এইটো দাবী নহয়, এইটো অধিকাৰ হয়। তো আমি দাবী চৰকাৰক উত্থাপন কৰা নাই, আমি জনসাধাৰণৰ এটা বিচাৰধাৰা ৰাখিছোঁ। জনসাধাৰণে নিজৰ অধিকাৰটো যেতিয়া প্ৰাপ্য বুলি গণ্য কৰিব, জনসাধাৰণে নিজে ল'ব। আমি চৰকাৰক আশা কৰা নাই, কাৰণ চৰকাৰে কি, জনসাধাৰণে ভোট দিছে, চৰকাৰ বনাইছে। কাইলৈ জনসাধাৰণে যদি এই বিশ্বাসখিনি আমাক কৰে, তেনেহ'লে নিশ্চিত ৰূপত জনসাধাৰণে নিজে লৈ ল'ব। এইটো দাবী নহয়। সেইকাৰণে আমি বৰ্তমান 2024 চনত যিটো নিৰ্বাচন আছে, NDA আৰু ইণ্ডিয়া দুয়োটা দলেই আমাক এটা মেছেজ দিছে, আপোনালোকে আমাৰ ইয়াত আহক, আপোনালোকে আমাৰ ইয়াত আহক। কিন্তু আমি কাকো NDA বা ইণ্ডিয়াক আমি চিনি নাপাওঁ, কিয়নো আমি সংগ্ৰাম কৰা দল, আমি সংগ্ৰাম কৰিছোঁ, আমাৰ লক্ষ্য উদ্দেশ্য এটা আছে। তো কাৰোবাক জিতাবৰ কাৰণে, কাৰোবাক হাৰাবৰ কাৰণে আমি কামটো নকৰোঁ। সেইকাৰণে আমাৰ যিটো লক্ষ্য উদ্দেশ্য আছে, সেইটো ৰাইজৰ বিচাৰধাৰাটো আমি জাষ্ট ৰিপ্ৰেজেণ্টহে কৰিছোঁ। এইটো দাবী নহয়, ৰিপ্ৰেজেণ্ট কৰিছোঁ। ৰাইজে যদি আমাক ৰিপ্ৰেজেণ্টেটিভ হিচাপে অনাগত দিনত যদি বিশ্বাস কৰে, তেনেহ'লে ৰাইজৰ মংগল হ'ব। মূল বস্তুটো এইটোৱেই। চাওক, আজিৰ তাৰিখত বাজেট কাৰ কাৰণে বনে? বাজেট বনে পাব্লিকৰ কাৰণে। ছাপ'জ আপোনাৰ কাৰণেও বাজেট বনে। আপোনাৰ কাৰণে চৰকাৰে যিখিনি বাজেট বনাইছে, আপোনাৰ কাৰণে
গতিশীল জীৱনৰ কাৰণে যিটো বাজেট বনাইছে সেই বাজেটখিনি আপোনাৰ অংশখিনিক আমি এটা কথা কৈছোঁ আৰ্থিক ৰূপত প্ৰতিমাহে নিজক খৰচ কৰাৰ অধিকাৰ দিয়ক কথাটো গম পাইছে তেতিয়া এই অধিকাৰটো আজিৰ তাৰিখত ৮,৪৩৫ টকা হয় আমি আধা বিচৰা মানুহ ডিভাইড GDP 50-50 গতিকে সেই কথাখিনি জনসাধাৰণে বুজি পোৱা নাই যে জনসাধাৰণে বুজি যিদিনাখন উঠিব যে মোৰ নামত বনোৱা বাজেটৰ অংশ মোক পোনপটীয়াকৈ আৰ্থিক ৰূপত খৰচ কৰিবৰ কাৰণে যিখিনি অধিকাৰ দিয়া হ'ব সেই অধিকাৰটোৱে ভোটাৰশ্বিপ এই অধিকাৰটো কোনে দিব লাগে এই অধিকাৰটো মোটামুটি যাক বিশ্বাস কৰা হৈছে ৰিপ্ৰেজেণ্টেটিভক যি বিশ্বাস কৰা হৈছে গভৰ্ণমেণ্ট ব্যৱস্থাটোত এটা ৰিপ্ৰেজেণ্টেটিভ ব্যৱস্থা সেই ৰিপ্ৰেজেণ্টেটিভে সংবিধানৰ 39 নং ধাৰাৰ খ আৰু গ ইমপ্লিমেণ্ট কৰিব লাগে সংবিধানৰ খ আৰু গ ইমপ্লিমেণ্ট কৰিব আৰ্থিক ইতিহাস যেতিয়া আহিব আৰ্থিক গণতন্ত্ৰ যেতিয়া আহিব এইটো পোনপটীয়াকৈ ভোটাৰৰ একাউণ্টলৈ অট'মেটিক ট্ৰেন্সফাৰ হৈ যাব গভৰ্ণমেণ্টে দিব লাগে এইটো চৰকাৰে দিব লাগে যোনে চৰকাৰ চলাই আছে সিহঁতে দিব লাগে যদি আপোনাৰ লগৰ চৰকাৰ আহে সেইটো দিব নেকি এইটো পোনপটীয়াকৈ দিয়া হ'ব এইটো স্পষ্ট কথা আমাৰ চৰকাৰ আহিব পোনপটীয়াকৈ ভোটাৰক অৰ্থনৈতিক ক্ষমতা দিয়া হ'ব যি অৰ্থনৈতিক ক্ষমতাৰে মানৱীয় গৰিমাৰ সৈতে জীয়াই থাকিব পাৰিব যদি ভৱিষ্যতত অসমত যদি আপোনাৰ এইটো বহুত দূৰৰ কথা এইটো বহুত দূৰৰ কথা তো মুখ্যমন্ত্ৰী কোন হ'ব কোন নহ'ব এইটো সময়ৰ কথা কিন্তু আমি যিখিনি কথা জানো সেইখিনি হৈছে যোগ্যতাৰ ভিত্তিত যিজন যোগ্য মোতকৈও কোনোবা যদি যোগ্য আহে তেনেহ'লে তাক চকী এৰি দিবৰ কাৰণে আমি আগ্ৰহী কিয়নো অযোগ্য ব্যক্তিৰ দ্বাৰা যোগ্য প্ৰশাসন সৃষ্টি নহয় তো এইটো ওপৰৱালাৰ কথা আৰু এটা কথা ইয়াত আছে মুখ্যমন্ত্ৰীৰ পদ চম্ভালিব পৰা অৱস্থাটো আজি তাৰিখত আছে সেইকাৰণে আমি এটা কথা কৈছোঁ যে ইয়াত এটা কথা মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত আমি এটা কথা কৈছিলোঁ যে 5 বছৰত 5জন মুখ্যমন্ত্ৰী হ'ব লাগে মই যে অকণমান আগত ক'লোঁ আটাইতকৈ হেৰুৱা জাতিটো হৈছে বড়ো জাতি এটা জনসংখ্যাৰ ফালৰ পৰা বড়ো মানুহে জীৱনত মুখ্যমন্ত্ৰী হ'ব নোৱাৰে ইমান শাসনেই নাপায় তেনেকুৱা ক্ষেত্ৰত কোটাৰ ভিত্তিত যদি ৰিজাৰ্ভেশ্যনৰ ভিত্তিত যদি এজন বড়ো মানুহ মুখ্যমন্ত্ৰী হয় তেনেহ'লে সমাজখন ভাল হ'ব কাৰণ এওঁলোকৰ চিধা যিটো মেণ্টেলিটি আৰু মানুহক ঠগবাজ নকৰাৰ যিটো মেণ্টেলিটি সেই মানুহক ঠগবাজ নকৰা মেণ্টেলিটিটোৱে এটা সমদৃষ্টি ৰাখিব আৰু সমদৃষ্টি ৰখা মানুহজনে বা সমদৃষ্টি ৰখা দলটোৱে সেই সমাজক সমানভাৱে চলাব পাৰিব এইকাৰণে আমি ভাবোঁ বড়ো মানুহ মুখ্যমন্ত্ৰী হওক আপত্তি নাই ভৱিষ্যতত যদি নিশ্চিত ৰূপত আদিবাসীক বনাম বড়োক বনাম যিসকল নিপীড়িত জনসংখ্যাৰ ফালৰ পৰা প্ৰতি বছৰে বদলাই দিম নীতি একে থাকিব কিন্তু মুখ্যমন্ত্ৰীৰ শাসনখনৰ কাৰণে যাতে মানে এই অসমখন যে বেলেগৰ এনেকুৱা অনুভৱ থাকিব নালাগে এতিয়াতো অসমত চাব এতিয়া কিছুমান মানুহ অসমত এনেকুৱা এষ্টাব্লিছ হৈ গৈছে আমিহে ৰজা জাতি আমিহে মুখ্যমন্ত্ৰী হ'ব পৰা মানুহ বাকী আদিবাসীবিলাক মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয় মিচিং মানুহ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয় বড়ো মানুহবিলাক মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয় এনেকুৱা এটা মেণ্টেলিটি ক্ৰিয়েট হৈ আছে সেই জাবৰবিলাক যদি আমি গুচাই থৈ নাযাওঁ তেনে অনাগত দিনততো এটা বেলেগ এটা প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সম্ভাৱনা আছে যাৰ জৰিয়তে আজি পৃথক বড়োলেণ্ড বিচাৰিছে পৃথক বৰাকলেণ্ড বিচাৰিছে অনাগত দিনততো সকলোৱে এটা নিজস্ব গতিলৈ যাব তেতিয়াই কি হ'ব গ্ল'বেলাইজেশ্যনে লোকেলাইজেশ্যনক মাৰি গৈ আছে কিন্তু লোকেলাইজেশ্যনক যেতিয়া মাৰি গৈ থাকিব লোকেলাইজেশ্যন মানুহবিলাক চটপটাবলৈ আৰম্ভ কৰিব যেতিয়া চটপটাবলৈ আৰম্ভ কৰিব তো গণতান্ত্ৰিক ব্যৱস্থাত মানুহবিলাকক অন্যায় কৰা হ'ব মানুহবিলাকক যেতিয়া অন্যায় কৰা হ'ব গণতন্ত্ৰ হৈ নাথাকিব লাষ্টত গৈ পেলাই সেই ৰাজতন্ত্ৰলৈ প্ৰতিষ্ঠা হ'ব গতিকে সেই চিন্তাধাৰাবিলাক আমি ৰাখিছোঁ